নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি বনাবলৈ ওলাইছোঁ লোকেল মুৰ্গী মাংস আৰু ব্ৰইলাৰ মুৰ্গী মাংস। ইয়াতে মই লোকেল মুৰ্গী মাংস 1 কিলো লৈছোঁ আৰু ব্ৰইলাৰ মুৰ্গী 1/2 কিলো লৈছোঁ। মই সম্পূৰ্ণ চিম্পুলকৈ বনাম লোকেল মুৰ্গীটো, আৰু ব্ৰইলাৰটো মই চিম্পুলকৈ বনাম, গ্ৰেভি বনাম। ইয়াতে লোকেল মুৰ্গীটো অকণমান ইয়াতে জোল দিয়া হ'ব আৰু ব্ৰইলাৰটো গ্ৰেভিয়ে হ'ব। দুইবিধ মাংস বনাবলৈকে মই ইয়াতে ব্যৱহাৰ কৰিম নিমখ। আপোনালোকে জোখমতে দিব, মাংস অনুসাৰে নিমখ দিব। আৰু আদা নহৰু পেষ্ট, ইয়াত ল'লোঁ মই তেজপাত, কেঁচা জলকীয়া, এইটো পিঁয়াজৰ পেষ্ট, এইটো অলপ দৈ দিম। ইয়াতে ধনিয়া গুড়া, জিৰা পাউডাৰ আছে, ইয়াতে গৰম মছলা ব্যৱহাৰ কৰিম আৰু ৰেড চিলি পাউডাৰ। ইয়াতে মই পিঁয়াজ, তেজপাত, কেঁচা জলকীয়া দিলোঁ আৰু খাটি সৰিয়হৰ তেল দিছোঁ। মই খুব কম তেলত বনাইছোঁ আজি চিকেনটো। ইয়াতে মই পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। এতিয়া মই দিম আদা নহৰু পেষ্ট। ইয়াতে মই আদা নহৰু পেষ্ট 2 চামুচ দিছোঁ। ইয়াতে নিমখ দিলোঁ মই মাংসৰ জোখাৰে। তাৰপিছত দিম মই জিৰা পাউডাৰ, তাৰপিছত দিলোঁ মই ৰেড চিলি পাউডাৰ, তাৰপিছত দিলোঁ মই ধনিয়া পাউডাৰ। তাৰপিছত মই সকলোখিনি অলপ ৰঙচুৱা হোৱালৈ ভাজি আছোঁ। মই সকলোখিনি একেলগে ভাজি আছোঁ। আপোনালোকেও এনেদৰে ভাজি ল'ব, তেতিয়া খুব সুন্দৰ চেণ্ট এটা আহে ইয়াৰ পৰা। এতিয়া মই ইয়াতে মাংস দিম। এতিয়া মাংসখিনি দি হ'ল, ইয়াতে মই অলপ সময় ফ্ৰাই কৰি ল'ম। আপোনালোকেও এনেদৰে মাংসখিনি অলপ সময় ভাজি ল'ব। ইয়াত এতিয়া মই হালধি গুড়া দিছোঁ। আচলতে মই তেলতে দিব লাগিছিলে, কিন্তু মই পাহৰিলোঁ। এনেদৰে দিলেও একো নহয়, সুন্দৰকৈ ভাজি ল'লেই হ'ল গোটেই মাংসখিনি। এতিয়া মই মাংসখিনি লৰাই আছোঁ। এনেদৰে ভাজি থাকিলে অলপ সময় লৰাই থাকিব লাগিব আৰু জুইডাল অলপ কমাই দিব লাগিব। এতিয়া খুব সুন্দৰকৈ ভজা হ'ব। ইয়াতে মই এতিয়া আকৌ এড কৰিছোঁ পিঁয়াজৰ পেষ্টটো। ল' ফ্লেমত অলপ সময় লৰাই ভাজি থাকিব লাগিব। এতিয়া মোৰ প্ৰায় ভাজি হৈছে মাংসখিনি। ইয়াতে মই এতিয়া ঢাকন দিম। এতিয়া মই ঢাকন খুলি ইয়াতে মই পানী দিম। পানী দি 20 মিনিটমান সময় মই মাংসখিনি বনাই থাকিম। মোৰ এতিয়া মাংসখিনি প্ৰায় বনাই হৈছে। আপোনালোকে মোৰ চেনেলটো যদি ভাল পাইছে, এনেকুৱা ভিডিঅ' পাই থাকিবলৈ, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।